দাদাই পূৰা চলাই আছে কাগজ চাগজ ল'বলগীয়া হ'ল তাৰপৰা আৰু সেইটো মেডিকিট মই যে কৈছিলোঁ আগৰ ভিডিঅ'ত আপোনাক মই এইখন গাড়ী ফিটনেছৰ কাৰণে যাম বুলি মানে তো সেইদিনাখন ভিডিঅ'টো কৰিলোঁ মানে ভাল কমপ্লিটকৈ কৰিব নহ'ল হ'লেও মানে তাৰে অলপ আপোনালোকক দেখাইছোঁ চাই লওক মানে কালি যোৰহাটৰ পৰা আহিছোঁ আজি পিছদিনাখন আকৌ এখন মানে গাড়ী পকৰতে ঘূৰি ফুৰোঁতে গৈছে আমাৰ সময়বোৰ চাই থাকক ভিডিঅ'ত গুড মৰ্ণিং দোস্ত মানে গুড মৰ্ণিং মানে এতিয়া 10:30 মানে বাজিলে মই যোৰহাটলৈ যাব ওলালোঁ কালি ভিডিঅ'টো বনাম কালিও মই যোৰহাট গৈছিলোঁ কালি মানে কি হ'ল কামৰ পকৰত ঘূৰি ফুৰোঁতে মানে সেইকাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ কালি মানে ধৰি লওক মই এইখন কাগজ এইখনত যিখন মানে গভৰ্ণৰ বুলি কয় আমাৰ এইবোৰ গাড়ী গভৰ্ণৰ হেৰি কৰি থকা থাকে মানে স্পীড লিমিট 80 কাৰণে গভৰ্ণৰ মানে ইয়াত ইঞ্জিনত ফিটিং কৰি থকা তাৰ কাৰণে এখন এই কাগজখন লাগে এই কাগজখন মানে উলিয়াবৰ কাৰণে কালি মহেন্দ্ৰ ডিলাৰ মানে গোটেইখন দিনটো ঘূৰি ফুৰোঁতে গুচি গ'ল মানে কাম নহ'লে ত' সেইকাৰণে মানে কালি দেৰি হৈ গ'ল এইখিনি কাগজ জমা দিলোঁ মানে চব ফিটনেছৰ কাৰণে ফৰ্ম চৰ্ম তাক জমা দি থৈ আহিলোঁ এইখনৰ কাৰণে গোটেই দিনটো কালি মানে 2টা বজাৰ আগত পাই যোৱাখিনি হৈ যায় 2টা বজাৰ পিছত পাইছোঁ মানে কাগজখন সেইকাৰণে মানে তাত জমা কৰিব নোৱাৰিলোঁ চ' মানে আজি এতিয়া আকৌ গৈ চাওঁ গৈ পিনি মানে যদি জমা দিব পাৰোঁ তেতিয়া হ'ব যে তাকে ভিডিঅ'টো আপোনালোকক দেখাই চাই থাকক মানে আপুনি পুঠি নদী দেবেয়াৰ পৰা বা মৰিয়নি পামহি আৰু মানে দেবেয়াৰ পৰা পোৱাহি নাই মৰিব পাৰে মৰিয়নি পূৰা বৰষুণ দিছে চিপকৈ এয়া দেবেয়াৰ পৰা মানে দেবেয়াৰ পৰা পোৱালৈ পূৰা বৰষুণ চাব পাৰি আছোঁ পূৰা বৰষুণ মৰিদান পালোঁহি মৰিদানত পূৰা ভিৰৰ জামৰ মাজত পূৰা ফচি আছোঁ আৰু তাতে স্কুল ছুটি দিয়া টাইম কাগজপত্ৰ জমা দি দিলোঁ গাড়ীখন ৰাখি থৈ দিলোঁ এতিয়া আমি ৰিক্সাত ঘূৰি বিচাৰি দুটা এয়া দাদাই পূৰা চলাই আছে ৰিক্সাত ৰাখিছোঁ মানে চাহ তাহ কিবা কিবি খাই ল'ম ওচৰত নাপায় মানে সেইডোখৰত সেইকাৰণে ৰিক্সাত পূৰা বোলো চেলো ঘুম বিৰিয়ানী যোৰহাটত আহি বিৰিয়ানী এতিয়া ৰখি আছোঁ তেওঁ চাহ আহিব তো সেইকাৰণে মানে ফায়াৰ বক্স এটা ল'বলগীয়া হ'ল তাৰপৰা আৰু সেইটো মেডিকিট কি যে নালাগে আৰু এটা বজাৰ পৰা ৰখিয়ে আছোঁ চাহ আহিব এম বি আহিব অহাই নাই এতিয়া 9 আগত 4:30 বাজিলে আৰু মানে 1 বজাৰ পৰা ৰখিয়ে আছোঁ 4:30 যাওঁ কিমান টাইম হ'ব ঘৰতে কাগজ পালোঁ কিন্তু এম বি চাহ অহা নাই দি থৈ গৈছে গাড়ীয়ে পোৱাৰ পিছত আৰু এতিয়া কি হয় গাড়ীবোৰ এতিয়া এনেকৈ লাইন পাতি আছে মানে আমি গাড়ীবোৰ পিছে গৈ আছোঁ মানে আগত মানে চাই আছে মানে এম বিয়ে মানে তো চাই লওঁ কি হয় মানে দিয়ে বা নিদিয়ে ফেইল কৰিলোঁ ফেইল ঘৰ যাবগৈ লাগিব এতিয়া আকৌ কাইলৈ আহিব লাগিব মানে ভগৱানে জানে আৰু পাছলৈ হয় আৰু ফোন আহিলে যে টাটা ডিলাৰ পৰা শিৱসাগৰ যে মোৰ আপোনাৰ ছাৰ্ভিচিং কৰিব হৈ গ'ল তো আজি আহিব পাৰিব নেকি মই ক'লোঁ আজি যদি ডেট ল'ব পাৰে গুচি যাম তো তেওঁলোকে ক'লে হ'ব ঠিক আছে বুকিং কৰি দিছোঁ আপুনি গুচি আহক তো মানে এতিয়া বাজিলে তোমাৰ 11:30 মানে হ'ল চামথিং মানে মোৰ এইটো মানে 3 নম্বৰ ছাৰ্ভিচিং হয় 3 নম্বৰ ছাৰ্ভিচিঙত মানে 14,500 বা 15,500 ভিতৰত কৰিব লাগে মই মানে গমেই পোৱা নাছিলোঁ যে 15,000 হৈ গ'ল বুলি কেতিয়াবাই চলাই আছিলোঁ ন তো এতিয়া চাইছোঁ 15,500 কমপ্লিট হৈ আছে 3 নম্বৰ ছাৰ্ভিচিং হয় এইটো কি কৰে নাজানো আগৰকেইটাত বাৰু ইঞ্জিন একো চেঞ্জ কৰা নাছিলে 3 নম্বৰটোত চাগে মোৰ মতে মেবি কৰিব চাগে ইঞ্জিন চেঞ্জ তো আপোনালোকক দেখাই আছোঁ কেনেকৈ মানে কি কৰে চাওঁ বাৰু তাত বা চান্স পাওঁ বা নাপাওঁ দেখাবলৈ বা কি কৰি চাই লওঁ এইখন কলেজতে মই পঢ়িছিলোঁ নামটি কলেজ পিয়লি ফুকন কলেজ মানে মই এইখনত ফাৰ্ষ্ট ইয়েৰটো ছেকেণ্ড ইয়েৰ মানে পঢ়িছিলোঁ ইয়াত তোমাৰ হাই ছেকেণ্ডেৰী ইয়াত মানে এতিয়া দেখিলে এনেকুৱা লাগে যে ল'ৰা ছোৱালীবোৰক দেখিলে যেন ভাবিলে যে মোৰ মানে আকৌ ঘূৰি যাবলৈ মন যায় মানে সেইটো জীৱনলৈ মানে এখন কাৰণ তেতিয়া কোনো টেনশ্যন নিলে ভাত খালি আহিলি স্কুললৈ কলেজলৈ বা স্কুললৈ হওক তো তেতিয়া সৰুতে মোৰ মোবাইল এটা আছিলে C1 মোৰ ওচৰত আছিলে সৰু মোবাইল এটা C1 বুলি কয় নকিয়া C1 ছিংগল চিমৰ ডাবল চিমৰ চৰি তেতিয়া কেমেৰা আছিলে মানে তেতিয়া মই প্ৰথম ফেচবুক খুলিছিলোঁ তো আপোনালোকক কমেণ্ট কৰি জনাবচোন আপোনালোকৰ প্ৰথম মোবাইলটো কি হয় তেতিয়াতো আপোনাৰ নেট পেক ধৰি লওক বহুত দাম হৈছে মানে 1 GB কাৰণে আপুনি 900 পাৰচেছ কৰিব লাগিব এতিয়া আৰু 200ত আপোনাৰ গোটেই মাহটোৱে চলি যায় তো কমেণ্ট কৰি জনাব আপোনালোকৰ প্ৰথম মোবাইলটো কি আছিলে মানে জীৱনৰ প্ৰথম মোবাইলটো একেটা ৰাস্তাতে মোৰ স্কুলখনো আছে মানে ধৰি লওক মোৰ ঘৰত য'ত আছিলে তাত মই পঢ়া নাছিলোঁ মই মামাৰ ঘৰত থাকি পঢ়িছিলোঁ স্কুল মানে হাই স্কুল মানে মই ঘৰৰ ওচৰত পঢ়িছিলোঁ ক্লাছ 8লৈকে তাৰ 8ৰ পৰা মানে মই ধৰি লওক ইয়াত পঢ়িব আহিলোঁ মাহঁতৰ ঘৰত থাকিলোঁ বিশেষ কাৰণৰ কাৰণে
ইয়াৰ পৰাই আপোনাৰ মেট্ৰিক পাছ কৰিছিলোঁ মই স্কুলখনত দেখাই আছোঁ আপোনাক মই পঢ়িছিলোঁ মানে তেতিয়া মানে আপোনাৰ তলচুল পকা নাছিলে এতিয়া মানে অকণমান হেৰি হ'ল আৰু আপোনাৰ 2009 মানৰ কথা কৈছোঁ 2009 to 10 মই ইয়াত পঢ়িছিলোঁ স্কুলৰ জীৱন মনত পৰে দেখি কেতিয়াবা সদায় কিন্তু এইপিনে আহি থকা হয় কিন্তু আপোনালোকক আজি শ্বেয়াৰ কৰি দিছোঁ আৰু এয়া তেল চেল ভৰাই ল'লোঁ চ' এতিয়া গৈ আছোঁ ডিলাৰলৈ ভিডিঅ'টো চাই থাকক আপোনালোকে Tapi spinasa kan? মোৰ গাড়ীটো পুৰা ইঞ্জিনত ভৰাবলৈ মানে নিজে ডাউন দিছিলে ইঞ্জিনত ঠিক কৰি আছে এইখন গাড়ী দেখিব পাইছোঁ বহুত বেয়াকৈ এক্সিডেণ্ট হৈছে ব্ৰিম চিম ভাগি গৈছে বাম্পাৰ চাম্পাৰ তো এইখন মোৰ বচনটি পূৰা গা ধুই আছে আৰু হ'ব আৰু অকণমান তাৰপিছত এতিয়া মানে 3টা বাজিলে ত' মানে ৰখি আছোঁ অকলে এই টিভি চাই